হয় প্ৰিয় দৰ্শকসকল, যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ দ্বিতীয়টো বানৰ কবলত পৰিছে যমুনামুখৰ এক বিস্তীৰ্ণ অঞ্চল। ইতিমধ্যে যমুনামুখৰ যি কপিলীপাৰৰ মাথাউৰিটো আছে, সেই মাথাউৰিটো কহাৰ গাঁৱৰ সমীপত এটা স্থানত ছিঙি পেলোৱাৰ ফলত হুৰাহুৰে পানী সোমোৱা আৰম্ভ হৈছে আৰু এক ভয়ংকৰ পৰিস্থিতি ধাৰণ কৰিছে সেই যমুনামুখৰ কেইবাখনো গাঁৱত। আৰু ইতিমধ্যে আপোনালোকে সেই দৃশ্যসমূহ দেখি পেলাই অনুমান কৰিব পাৰিছে যে মথাউৰিৰ যি চিঙা অংশটো আছে, সেই চিঙা অংশটো কিদৰে অংশৰে পানী সোমাই পৰিছে, হুৰাহুৰে পানী সোমাইছে। আৰু এই পানী সোমাই পৰাৰ ফলত কহাৰ গাঁও, চাংজোৰাই, পটীয়াপাম আদি কৰি কেইবাখনো গাঁৱৰ যি ৰাইজ আছে, ৰাইজৰ মাজতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু যিহেতুকে যোৱা কিছুদিন ধৰি পাহাৰীয়া জিলা ডিমা হাছাওত হৈ আছে প্ৰবল বৰষুণ, আৰু ইয়াৰ সমান্তৰালকৈ মেঘালয়তো হৈ আছে বৰষুণ। আৰু সেই বৰষুণৰ পানীসমূহ নামি পৰাৰ ফলত কপিলীত আহি পেলাই নামি পৰিছে আৰু কপিলী নৈ বাঢ়নি পানী ইতিমধ্যে যমুনামুখৰ এক বৃহৎ এলেকা বুৰাই পেলোৱা পৰিলক্ষিত হৈছে। আৰু এই দৃশ্যসমূহ দেখিলে আপোনালোকে অনুমান কৰিব পাৰে যে কি ভয়ংকৰ ৰূপত পানী বৃদ্ধি পাবলৈ ধৰিছে। ইতিমধ্যে আমি যি দৃশ্য দেখিছোঁ বা আমি যি দেখিছোঁ, সেইখিনিৰে আমি এটা অনুমান কৰিব পাৰি যে এই যি নিশাটোৰ ভিতৰত যি প্ৰলয়ংকাৰী বান আহিছে, সেই বানে বহু অঞ্চল প্লাৱিত কৰি তুলিব। আৰু বিশেষকৈ যমুনামুখৰ আন কিছুমান গাঁও, নগয়াপাম, তাৰপিছত ঢেকেৰুৱা আদি অঞ্চলতো নিশাৰী নৈৰ পানী হুৰাহুৰে বাঢ়া আৰম্ভ হৈছে, কিয়নো কপিলী নৈৰ পানী বৃদ্ধি পাইছে। আৰু সেই বৃদ্ধি পোৱাৰ ফলত এই অঞ্চলৰ যিসমূহ নৈ আছে, সেই নৈসমূহেৰে পানী যাব নোৱাৰা হৈছে, আৰু যাৰ বাবে ইতিমধ্যে যথেষ্ট পানী আহি পেলাই বুৰাই পেলোৱা পৰিলক্ষিত হৈছে। আৰু হঠাতে অহা আজি ঈদৰ দিনত হঠাতে অহা এনে পানীৰ বাবে যি অঞ্চলৰ ৰাইজ আছে, ৰাইজৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাইজে কোনে কোনফালে যাব কোনো সঠিকভাৱে তেওঁলোকে ধাৰণা কৰিব পৰা নাই। ইতিমধ্যে এটা কথা উল্লেখ কৰিব পাৰি যে যোৱা 15 দিন ধৰি পেলাই হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত যোৱা 15 দিন ধৰি পেলাই পূৰ্বে এই অঞ্চলত পানী আহিছিলে, বানৰ কবলত পৰিছিল, বছৰটোৰ প্ৰথমটো বানৰ কবলত। আৰু বানৰ কবলত পৰাৰ ফলত এই অঞ্চলৰ যিসমূহ ৰাইজ আছিলে, সেই ৰাইজসমূহ ইতিমধ্যে বিভিন্ন ওখ স্থানত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিছিলে। বহু লোক ইতিমধ্যে ঘৰলৈ আহিছে, কিন্তু বহু লোক যাব পৰা নাই। আৰু যাৰ ফলত সেই লোকসমূহ যিসকল ঘৰত আহিছিলে, ঘৰৰ যিখিনি বস্তু বাহিনী তেওঁলোকে সামৰি লৈছিলে, সেই মানুহসমূহ ইতিমধ্যে আকৌ পুনৰ সেই নিৰাপদ স্থান বিচাৰি পেলাই তেওঁলোকে যাব লগা হৈছে। তেওঁলোকৰ যি পশুধনসমূহ আছে, বিশেষকৈ গৰু ছাগলীকে আদি কৰি হাঁহ কুকুৰা, এইসমূহ লৈ পেলাই নিৰাপদ স্থানত লৈ যোৱাত পৰিলক্ষিত হৈছে। আৰু যমুনামুখ যি কামপুৰ সংযোগী পথ আছে, সেই পথৰ যিসমূহ ওখ স্থান আছে, সেই স্থানসমূহত এই যিসমূহ পশুধন আছে, সেই পশুধনসমূহ তেওঁলোকে এইদৰে ৰাস্তাৰ মাজতে বান্ধি থৈছে, যাতে যদি ৰাতিটোৰ ভিতৰত যদি বেছি বানপানী হয়, এই স্থানত যিহেতুকে অকণমান ওখ স্থান, গতিকে এই ওখ স্থানসমূহত যাতে বানপানী নাহে, তাৰ বাবে তেওঁলোকে সেইসমূহ ৰখাৰ ব্যৱস্থা কৰিছে।